নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছো। আজি বাণী অসমীয়া পাঠৰ ৬ষ্ঠ খণ্ডৰ প্ৰথম পাঠটি অকণমান কৈ দিছো। পাঠ 1 পাঠে শিশু পাৰিজাত নলিনী বালা দেৱী। পুৱতিত তৰাতে মিচিকি হাইৰে দিলে মৌ মিঠা মাত, উঠা শিশু চকু মেলা তুমিয়ে তৰাৰ মনোহৰ পুষ্প পাৰিজাত। আনিছে আজলি ভৰি হেঙুলি উশাই, সিঁচি দিব কণা নিয়ৰৰ, অৰুণে বোলাই দিব কোমলীয়া প্ৰাণ ৰাগজ্যোতি সোণ বৰণৰ। ধ্ৰুৱ তৰাটিয়ে দিব বাট দেখুৱাই বান্ধিবলৈ সেন্দুৰীয়া আলি, নতুন প্ৰভাতে দিব নৱ আয়ুলৈ পাহি মেলি উঠিবলৈ ফুলি। পুৱাৰ সুৰুজে দিব জগতক জিনা মৃত্যুঞ্জয়ী অমৃতৰ জ্ঞান, প্ৰকৃতিয়ে নানা ৰসে ধৰিব যোগান ফুলাবলে পাৰিজাত প্ৰাণ। তুমি যদি ফুলি উঠা শত পাহি মেলি, পৃথিৱীৰ উশাহ শিশু পাৰিজাত, নন্দন সুৰভিৰে নিষ্পাপ হিয়াৰ নেথাকিব এন্ধাৰ ধৰাত। শব্দাৰ্থ পুৱতি ৰাতি পুৱাও পুৱাও অৱস্থা। ডন মিঠা মৌ মিঠা মোৰ দৰে মিঠা, ভেৰি চুইট এজ চুইট এজ হানি। মনোহৰ সুন্দৰ চাৰ্মিং। পাৰিজাত স্বৰ্গৰ ফুল, ইলিচিয়ান ফ্লাৱাৰ কণা নিয়ৰৰ নিয়ৰৰ কণিকা। ড্ৰপছ অফ দেও। অৰুণ সূৰ্য চান। সোণ বৰণ সোণালী ৰং গল্ডেন কালাৰ। নতুন প্ৰভাত নতুন পুৱা নিউ মৰ্ণিং। পুৱাৰ সুৰুজ ৰাতিপুৱাৰ বেলি মৰ্ণিং ছান। মৃত্যুঞ্জয় যি মৃত্যুক জয় কৰিব পাৰে, ওৱান হু হেজ কনকুৱাৰ্ড ডেথ। অনুশীলনী এইখিনি ইতিমধ্যে দিয়া হৈছে। কবি পৰিচয় নলিনীবালা দেৱী 1898 চনত জন্ম হৈছিল, 1977 চনত মৃত্যু হৈছিল। 1898 চনত নলিনীবালা দেৱীৰ জন্ম হয়। তেওঁৰ পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। তেওঁৰ কাব্যগ্ৰন্থসমূহ হ'ল সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগ দেৱতা ইত্যাদি। বিশ্বদীপা আৰু বল্লভ ভাই পেটেল তেওঁৰ দ্বাৰা ৰচিত জীৱন চৰিত। এইখিনিয়ে, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।